আলাইকুম সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'ত আৰু আজি মই পুলি পিঠা বনাব গৈ আছো আৰু মোৰ হাজবেণ্ড ফায়াজ তেখেতে মোক এইদৰে পিঠা বনোৱাত সহযোগ কৰা দেখা গৈছে নাৰিকল কাটি আজিৰ ভিডিঅ'টো ইন্টাৰেষ্টিং হ'ব গতিকে চাই থাকিব ভিডিঅ'টি শেষলৈকে ফ্ৰেণ্ডছ আৰু নাৰিকল কিটা টুকুৰা কৰি কটাৰ পিছত এনেকৈ মিক্সচাৰ গ্ৰাইণ্ডাৰত গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লম যাতে পিঠা বনোৱাত সহজ হয় আপোনালোকে দেখিছে মই নাৰিকলখিনি এইদৰে মিক্সচাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছো আৰু নাৰিকল কিটা প্লেট এটাত ভালকে লৈ লোৱাৰ পিছত মই আটা অকমান গুলি লৈছো তাৰ পিছত তেল গৰম কৰি তাতে নাৰিকল খিনিত চেনি দি ভালকে মিক্স কৰি লম আৰু নিমখ দিছো অকমান লগতে গৰম মছলা পাউডাৰো দিছো ভালকে মিক্স কৰি লম এইদৰে মিক্স কৰি ভাজি লম তাৰ পিছত মই ইয়াতে আটা মিক্স কৰি আছো যাতে পিঠা বনাব পাৰি আৰু এনেকৈ ৰুটি বনাই লম আগত আৰু আজি ইফতাৰত খাবলৈ মই পুলি পিঠা বনাই আছো আপুনি গিলাস বা বেলেগ তেনেকুৱা কিবা লৈ পেলাই এইদৰে গোল গোলকে কাটি ল'ব গৰম পানীত মিক্স কৰি ল'ব লাগে আটাখিনি যাতে সফট হয় আপোনালোকে দেখিলে মই এনেকুৱা শেপ দি পেলাই পিঠা বনাই লৈছো এতিয়া এইখিনি ভাজি লম সেম প্ৰসেছত মই আকৌ আৰু কেইটামান পিঠা বনাইছো আৰু এইদৰে মই ৰিফাইন তেলত পিঠাখিনি ভাজি লৈছো
আৰু এয়া আছিল আজি আমাৰ ইফতাৰ আশা কৰোঁ ভিডিঅ'টি দেখি ভাল পাব থেংক ইউ ছ' মাছ ফৰ ৱাচিং আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ